কালি পা পেটটো ইমান প্ৰব্লেম দি আছে। আইও ইমান পাত ওলাইছে কি হ'ব মোৰ পেটটো। কোনোবাই শুনিলে নে আকৌ বলা চাগে পৰা এনেকৈ পাত চাত পাৰি থাকিলে আকৌ আহিলে বাপলি বা তেনেকৈ ফাল্টু কথাবোৰ কৈ নাথাকিবা দেই। তুমি দেখিছা নি মই পাতিছোঁ বুলি? কিবা প্ৰমাণ পাইছা জানো? দিয়া আকৌ মোক কিবা প্ৰমাণ পাইছা যদি। প্ৰমাণ দিবলৈ কি আছে? এইটো ৰুমত অথনিৰ পৰা আপুনিয়ে আছে, মই এতিয়া আহি পাইছোঁহিহে আৰু অথনিৰ পৰা মই গোন্ধ পাই আছোঁ। দুৱাৰ দিলে নৌপাওঁতে ইচি কি ভেকেটা ভেকেটা গোন্ধ। চি অথনিৰ পৰা আপুনিয়ে আছে ৰুমটোত আৰু কোনো নাই ন গেলা গোন্ধাবলৈ। আপুনিয়ে পাতিছে। এনেকুৱা ফকতীয়া কথাবোৰ কৈ নাথাকিবা আকৌ। তুমি যদি দেখিছা কোৱা যে মই পাতিছোঁ, যদি দেখা নাই নক'বা। এনেই ব্লেম দি নাথাকিবা, চৰত কিয় লৰিব। আপুনি কাক চৰ দিম বুলি কৈছে? কাক চৰ দিম বুলি পেলাইছে? তোমাক চৰ দিম বুলি কৈছোঁ মই, তোমাক। ৰ'ব মই মাক লগাই দিম নি? আপুনি যে মোক চৰ দিম বুলি কৈছে আৰু লগতে সেইদিনাখনি মই আপোনাক যে মাংস বনাওঁতে পিঁয়াজটো কাটিবলৈ কৈছিলোঁ, আপুনি যে ক'লে মই পিঁয়াজ কাটিব নোৱাৰোঁ, তুমি বনালে বনোৱা। মই সেইবোৰ কথাও লগাই দিম, চব লগাই দিম আপোনাৰ কথা পাৰা পৰা এইটো যে। যোৱা কি লগোৱাগে। এনেও মায়ে তোমাতকৈ বেছি মোকে ভাল পায়, মোৰ কথাই শুনিব। ঠক দেখা গৈছে কোনে কাক কিমান ভাল পায়। আপুনি যে নিজৰ ঘৰ এখন থকা স্বত্তেও আমাৰ ঘৰত থাকি কেলে? নিজৰ ঘৰ দুৱাৰ নাই নি? লোকৰ ঘৰত যে থাকিবলৈ আহে আৰু আপুনি ইয়াত থাকি মোৰ মূৰটো খাইছে আৰু মোৰ শান্তি নাইকিয়া হৈছে আপোনাৰ কাৰণে। তোমাৰ শান্তি নাইকিয়া হৈছে যদি তুমি ওলাই যোৱা। মোক কেলে কৈ আছা? তোমাৰ যদি কিবা প্ৰব্লেম আছে নিজে যোৱা, মোক নক'বা ন। আপোনাৰ লগত কথা পতা আৰু গৰুৰ ওচৰত টোকাৰি বচোৱা একেই কথা, বুজিলে? এক্সকিউজ মি পুতলি, তুমি কি কথা ক'বলৈ আহিছা? কি তুমি মোক অবুজন বুলি ভাবিছা? মোক চিনি পোৱা নাই? মই বাবলি হয়, বাবলি। একে চৰে তোমাক তোমাৰ মাৰ লগত থৈ আহিমগৈ, তেতিয়া গম পাবা বাবলি কা পাৱাৰ। হা কি ক'লে আপুনি? বাবলি কা পাৱাৰ আৰু মোৰ মাৰ ঘৰত থৈ আহেগৈ। সেইকণ দম আছেনে নাই আপোনাৰ? যদি তোমাৰ এইখন ঘৰত থাকিবলৈ মন আছে, যদি তুমি মোৰ ভাইটি বাবুৰ লগত থাকিবলৈ তোমাৰ মন আছে, তেন্তে শান্তিয়ে থাকা আৰু মই যি কওঁ তাকে শুনিবা, বুজিলা? ইয়াত তোমাৰ পাৱাৰ দেখাবলৈ নাহিবা। সেইখন তোমাৰ ঘৰ হোৱা স্বত্তে প্ৰথমে এইখন মোৰ ঘৰ। প্ৰথমে এইখন ঘৰত মই জন্ম হৈছোঁ, তাৰপিছতে তোমাক বাপলৈ বোৱাৰী কৰি আনিছে। গতিকে বোৱাৰী হিচাপে থাকা, যি হ'বলৈ চেষ্টা নকৰিবা। আপোনাকতো এঘৰলৈ বিয়া দিছিলেই, আকৌনো আমাৰ ঘৰলৈ কেলৈ গুচি আহিলে আপুনি? প্লিজ, তোমাৰ কোনো দৰকাৰ নাই। এইখন মোৰ ঘৰ হয়। যেতিয়া মোৰ মন যাব তেতিয়া আহিম, যিমান দিন মন যাব সিমান দিন থাকিম। তোমাৰ তাত আপত্তি দেখাবলৈ কোনো প্ৰয়োজন নাই, কাৰণ এইখন তোমাৰ ঘৰ নহয়। জাষ্ট তুমি ইয়ালৈ বিয়া হৈ আহিছা, এইখন ঘৰৰ জীয়ৰী নহয় তুমি। আপুনি কথাবোৰ এনেকৈ কৈছে যে? মোৰ নিজৰ মা দেউতা আৰু ভাইটি থকা স্বত্তেও আপোনাৰ ভাইটিলৈ মই বিয়া হৈ আহিছোঁ। নিজৰ আপোন মানুহবোৰ এৰি থৈ আহিছোঁ আপোনাৰ ভাইটিৰ লগত থাকিবলৈ, আৰু আপুনি এতিয়া মোক কৈছে যে এইখন ঘৰৰ পৰা ওলা। আপোনাৰ কথা শুনিম নি মই এতিয়া? চোৱা পুতলি, তোমাৰ লগত কথা পাতিবলৈ মোৰ অলপো মন নাই, বুজিলা? চোৱা এইখিনিৰ পৰা। কোনে পাতিলে ইয়াত? একচুৱেলি পুতলি, মোৰ পেটটো অলপ ভাল নহয়, সেইকাৰণে পাত গৈ আছে। তেন্তে আপুনি কৈ দিয়াহেঁতেনো হয়, অথনিৰ যে মোক লগত কাজিয়া কৰি আছে যি টি কথা কৈ। হ'ব দিয়া আৰু বেয়া পাই নাথাকিবা। এতিয়া আপুনি বেয়া পাই নাথাকিবা বুলি ক'লে নহ'ব নহয়। অথনিৰ পৰা মোক কিমানবোৰ কথা শুনালে বাৰু আপুনি? আপোনাৰ লগত কথা পতাই বেকাৰ। এইখিনি যে দেখিবলৈ মন নাযায়। আজি যে বৰ বেয়া লাজ পালোঁ দেই পুতলিয়ে গৈ। বৰ লাজ লাগিছে। হেল্ল' গাইজ, আপোনালোকে যদি মোৰ এই আকৃতিৰ কাৰ্টুন চেনেলটো চাই ভাল পাইছে, তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু লগতে ঘণ্টা বটনটো মানে ছাবস্ক্ৰাইব বটনটো টিপি থৈ যাব দেই। থেংক ইউ। ছাবস্ক্ৰাইব কৰিলেহে আকৌ আপোনালোকে নতুন ভিডিঅ'বোৰ পাব। এতিয়ালৈ বাই বাই দেই।